নমস্কাৰ, মই তৃষ্ণা। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আৰু এফালে যাবলৈ ওলাইছোঁ ৰাতিপুৱাই। মূৰ চুৰ ধুই ল'লোঁ, পূৰা চুলি তুলি ধুই ল'লোঁ। মোৰ নিজৰ পাৰ্চনেল কাম হয়। এফালে যাওঁ বুলি ওলাইছোঁ, ৰাতিপুৱাই ওলালোঁ। আৰু ভাবিলোঁ দিনটো সময় নাপাবও পাৰোঁ, বাগানখন এপাক চাই আহোঁ। খুব ধুনীয়াকৈ বাগানৰ কুঁহিপাত মেলিছে আৰু এনেকৈ পাতবিলাক ওলালে সঁচাকৈ খুব ভাল লাগে। আগতে বাৰু মই বাগানত পাত ছিঙিছিলোঁ আৰু এতিয়া বাৰু সিমান বাগানত পাত ছিঙা নহয়, তথাপিও বাগানখনলৈ এপাক আহিলে মনটো সঁচাই ভাল লাগে। দিনটো সময় নাপাব পাৰোঁ, সেইকাৰণে এপাক বাগানখনত ৰাতিপুৱাই আহিলোঁ। এনেকৈ আজি ছানডে, কাম কৰা মানুহ অহা নাই, পাত ছিঙিব হোৱাও নাই বাৰু, সৰু সৰু হৈ আছে পাতবিলাক। তথাপিও মই আহি এপাক বাগানখন চালোঁ, সঁচাকৈ ভাল লাগিলে। আৰু আপোনালোককো দেখালোঁ আমাৰ এইখনে বাগানখন, সৰু সুৰা বাগান অকণমান আছে। তাকে এয়া এনেকৈ আৰু এফালে যাবলৈ ওলাইছোঁ, যাম এতিয়া। বতৰটো খুব ডাৱৰীয়া। স্কুটি লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু স্কুটি লৈ যোৱা নহ'লে, গাড়ী লৈ যাব লাগিব। আৰু মোৰ ওলাই হৈ গ'ল আৰু এতিয়া গৈ থাকোঁ। যদি কিবা দেখাব পাৰোঁ আপোনালোকক দেখা যাবলৈ চেষ্টা কৰিম। ভিডিঅ' চাই থাকিব শেষলৈকে। ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া গৈ থাকোঁ, কি দেখাম আৰু ক'ত যাম কৈ থাকিম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। ছিট বেল্টডাল মাৰি ল'ব লাগিব ন। ওলালোঁ ঘৰৰ পৰা এনেকৈ ড্ৰাইভ কৰি। বহুত দূৰ হয়, লং ড্ৰাইভ হয়। আৰু ভাইটিটাক লৈ লৈছোঁ বাৰু, মই অকলে নহয়। তথাপিও যিমানখিনি পাৰোঁ ময়ে চলাম আৰু মোৰ আমনি লাগিলে ভাইটিটোৱে চলাব। আৰু এতিয়া গৈ থাকোঁ। উজনি অসম, মানে আমিও উজনি অসমেই হয় বাৰু, তথাপিও আৰু ওপৰলৈ যাম। সেইকাৰণে মই কৈছোঁ উজনি অসম যাম, তিনিচুকীয়া, দুলীয়াজান ক'ত পাম, কি দেখাব পাৰোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে, তেতিয়া গম পাব মই ক'লৈ যাম, কি কৰিম, কি দেখাম। বাবু দেখাই দিছোঁ একবাৰ, পাইলট বাবু। হয় নি? গৰু টিকাত খুন্দিয়াই আহিছোঁ। হয়, গৰুক আঁতৰি নিদিয়ে। জয়পুৰ টি ষ্টেট। ইমান ধুনীয়া বাগানখন। জয়পুৰ। ইমান ধুনীয়াকৈ লাহেকৈ হেৰিবোৰ কৰি বৰ লৰালৰিকৈ হ'লে নুঠে নহয় ভালকৈ। এখন কিতালীয়া হেৰিয়ত তিনিঘাট দলঙত ভিডিঅ' কৰোঁতে ইফালে নিছে বা সিফালে ঘূৰি আহোঁতে কৰিম। তাত নামিম ঘূৰি আহোঁতে। নহয়, তাৰপৰা আমি বেলেগ এটা মজা লাগে চাব বাহিৰৰ দেশত অনা নিচিনা লাগে। বাহিৰৰ দেশলৈকে আহিছোঁ আৰু দেই। এইফালে হয়, কিন্তু আমি ফিল্ডখন পাইছোঁ নাযাওঁ। ফোন আহিছে, কি ফাহান্তা নেকি? দুলীয়াজান কলনীৰ ভিতৰত বহুত ধুনীয়া জেগা। ইমান ধুনীয়া পাৰ্ক আছে ছোৱালীজনী। হেৰি জলপৰী, জলপৰী ইমান ধুনীয়া লাগিছে। কোনে আহিলে আকৌ? কোনে কৈছে? আমি নামিব পাৰিলোঁ হয় নাই? আহোঁতে এফালে আহিব বিজ্ঞান। ইফালে গ'লেগে ডাইৰেক্ট টাউনত যাম। মাৰি আছে নি? ফাহা নাই ফোনটো? কাটিলে আকৌ। যিটো কামত আহিছিলোঁ, যোনখিনি ঠাইলৈ আহিছিলোঁ, অলৰেডি মই পাই গ'লোহি। আৰু এইখিনি ঠাই, এইখিনি দুলীয়াজান হয়। কলনীৰ ভিতৰত আছোঁ এতিয়া। আৰু দুলীয়াজানৰ এইখিনি দুলীয়াজান কলনীৰ ভিতৰত ঠাই, এইখিনি খুব ধুনীয়া।
আৰু মই আহিছোঁ এইখিনি ঠাইলৈ। মোৰ অকণমান কাম আছিলে, কামটো বাৰু মই এতিয়াই নকওঁ, আৰু যেতিয়া মোৰ কামটোৰ একেবাৰে ছাকচেছ হ'ম তেতিয়া আপোনালোকক জনাম, খুব ধুনীয়াকৈ এটা ভিডিঅ' বনাই দিম। আৰু এতিয়া ক'লে হয়তো মোৰ কামটো হ'বও পাৰে নহ'বও পাৰে, আগতীয়াকৈ সেইকাৰণে কোৱা নাই। দুলীয়াজান কলনীৰ ভিতৰত আহিলোঁ, আৰু এতিয়া কিয় আহিছিলোঁ মই কোৱা নাই বাৰু, তথাপিও আহিছিলোঁ। এতিয়া মই যাওঁ টিলিঙা মন্দিৰলৈ। এতিয়া আপোনালোকক দেখাম তিনিচুকীয়া টিলিঙা মন্দিৰলৈ গৈ আছোঁ। সকলো পৰিৱেশ দেখাই গৈ থাকিম, ভিডিঅ' চাই থাকিব শেষলৈকে। আহি আছোঁ, মই খাই লওঁগৈ কিবা এটা। হোটেল পালে কিবা এটা খাম, ভোক লাগিছে, বহুত দেৰি হ'ল। এতিয়া ঘৰ গৈ পাওঁতেও বহুত দেৰি হ'ব। গৈ থাকিম লাহে লাহে আকৌ আমাৰ ঘৰলৈ, চৰাইদেউ সোণাৰীলৈ। আহি পালোঁহি টিলিঙা মন্দিৰ। টিলিঙা মন্দিৰৰ ওচৰতে ধূপ চাকি বন্তি লৈ মন্দিৰলৈ সোমাই গৈ আছে। টিলিঙাটো বজালে চাপৰ মানুহ, টিলিঙা ঢুকিয়ে নাপাওঁ, টিলিঙা ঢুকিয়ে নাপায়, ইমান চাপৰ মানুহ। পূজা কৰিলোঁ মন্দিৰত, আৰু সকলোৱে মংগল কামনা কৰিলোঁ, ভগৱানে সকলোকে ভালেই ৰাখক। আৰু এতিয়া টিলিঙা মন্দিৰ গোটেই পৰিৱেশটো আপোনালোকক দেখাম, ভিডিঅ' চাই থাকিব। দি দিম ঘূৰাই। খুন্দিয়া দিয়েহি। খুন্দিয়া দিয়েহি। হৈ গ'ল, পূজা কৰিলোঁ, আৰু এতিয়া গৈ থাকোঁ। ভিডিঅ'টো চাব, আৰু ভিডিঅ' চাই কেনেকুৱা পালে জনাব নাপাহৰিব। এতিয়া গাড়ী মই চলাম নে সোনকালে চলাম? নাই নহয়, এতিয়া কি দিম বাৰু, দিবলগীয়া একোৱেই নাই। তুমি কিনিছিল নি? তামোল খাই দুলীয়াজানলৈ আহিছিলোঁ, দুলীয়াজানৰ পৰা ঘূৰি আহিলোঁ। আহোঁতে পালোঁ ৰাস্তাতে আমাৰ এইখন নামৰূপ আৰু আমাৰ সোণাৰীৰ মাজত যিখন দিলীঘাট দলং হয়, খুব ধুনীয়া লোকেশ্যন হয়, পিকনিক প্লেচ হয়। আহিব পাৰিব জানুৱাৰী ফেব্ৰুৱাৰী মাহত এক পিকনিক খাবৰ কাৰণে। এই খুব ধুনীয়া লোকেশ্যন, সুন্দৰ। দেখাই দিছোঁ আপোনালোকক, এয়া সেইখন নদীখন ইফালে আছে, আৰু এইখন দলংখন হয়। দেখিছেনে বাৰু কিমান ধুনীয়া দলং, দিলীঘাট দলং। আৰু আপোনালোকে নিশ্চয় শুনিয়ে থাকে, দিলীঘাট দলং নহয় জানো। আৰু নামিলোঁ, আপোনালোকক দেখালোঁ, ভিডিঅ' অলপ কৰিলোঁ, আৰু দেখালোঁ আপোনালোকক, চাব। এইখন হৈছে দিলীঘাট দলং, আৰু এইফালে দেখিছেনে নদীখন। কাষতে আছে এইটো খুব ধুনীয়া মন্দিৰ। ধুনীয়াকৈ ওলাইছে, পোহৰটো ধুনীয়াকৈ পৰি আছে। মোবাইলত
পেকেট যে পৰিলে গ'ল আৰু ৰাতিপুৱাই ওলোৱা ঘৰৰ পৰা আৰু এতিয়া আবেলি হৈ গ'ল ড্ৰাইভ কৰি কৰি আমনি লাগি গৈছে বহুত দূৰ এতিয়া ঘৰলৈ আহি আছোঁ কিমান কি ক'ত কি দেখাব পাৰিছোঁ নাজানো আপোনালোকক তথাপি বহুত কিবা কিবি দেখাই যাবলৈ চেষ্টা কৰোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আজিলৈ বাই বাই